নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱাৰ পৰা কিবা বতৰটো একদম বেয়া কৰি আছে, বৰষুণে আহিব নেকি। আৰু এইকেইদিন মানে ৰ'দ দি আছিল, ভাল আছিল, চাৰিওফালৰ বানপানীবিলাক শুকাব ধৰিছিলহে মাত্ৰ, কিন্তু আজি আকৌ বতৰটো একদম বেয়া কৰিব ধৰিল। আৰু এইকেইদিন মানে আমি চাপৰতে আছোঁ। তো এয়া আমাৰ মিছেছ, ইয়াৰ মানে অলপমান গাটো অলপমান বেয়া, তাৰ কাৰণে আমি ইয়াতে আছোঁ এইকেইদিন। হাই, সকলোৱে ভালে আছেনে? আৰু আমাৰ ভিডিঅ'বিলাক সকলোৱে চাব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব সকলোৱে। বাকী ই মানে ভিডিঅ'ত আহিব লাজ পায়, তো মই একদম জবৰদস্তি কৰি আজি আনিলোঁ। তো আপোনালোকে আমাক ছাপোৰ্ট কৰক, সকলোৱে লাইক কৰক, ভিডিঅ'বোৰ কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু এইফালে আছে আমাৰ জানবী। কি খবৰ? ভাল ভাল। আৰু মই এতিয়া যাব ওলালোঁ ঘৰত, এপাক ঘৰ গৈ আহোঁ, কাৰণ আজি হাই ছেকেণ্ডাৰীৰ পৰীক্ষাৰ ৰিজাল্ট দিছে আৰু আমাৰ এজনী ভাতিজীয়ে ফাৰ্ষ্ট ডিভিজন পাইছে। তো তাকে এটা খবৰ লৈ আহোঁ, ঘৰ যাই আহোঁ। কিন্তু মই ফাৰ্ষ্ট টাইম যাব লাগিব বঙাইগাঁৱত গৈ তাৰপিছত ঘৰ যাম। অলপ দূৰ আহিয়ে পালোঁ বৰষুণটো, ৰাস্তাতে অলপমান ৰখিলোঁ, ভিজিয়ে গ'লোঁ, চিপকে পৰি আছে বৰষুণ। আৰু বিলাক দেখিছে পাহাৰত মেঘবিলাক কেনেকৈ একদম বৰষুণ আহিবই চাগে একদম বহুত ডাঙৰকৈ। উপায় নাই, গৈ থাকোঁ এতিয়া ভিজি যিমান পাৰোঁ, কাৰণ ৰেইনকোট অনা নহ'ল। তো এতিয়া ভিজি যাম আৰু যিমান দূৰ পাৰোঁ। আৰু এতিয়া আছোঁ ঘৰত, আৰু আহি পাই ঘৰটো অলপমান চাফা চুফা কৰিলোঁ, মানে ভালেকেইদিন ঘৰত থকা নহয়। তো ঘৰত নাথাকিলে মানে আমাৰ ঘৰত তামাম মানে নিগনিৰ উৎপাত, তো নিগনিয়ে চব কাটি কুটি শেষ কৰি দিয়ে। তো তাৰ কাৰণে মাজে সময়ে আহি অলপমান চাফা কৰি থাকোঁ, যিহেতু তাই তাতে আছে, চাপৰতে আছে। তো তাৰ কাৰণে ঘৰত আমাৰ থকা নহয় বেছি। আৰু ময়ো যিহেতু প্ৰগ্ৰামৰ কাৰণে গুৱাহাটীত আছিলোঁ, তো তাৰ কাৰণে ঘৰত মানে ঘৰ একদম নিগনিয়ে কুটি কাটি চব কৰি পেলাইছিল। বাকী এতিয়া নাই বাৰু, চাফা চুফা কৰিলোঁ। আৰু এতিয়া যাব ওলালোঁ বঙাইগাঁও, মানে অহাৰ টাইমত একদম জিকি বিজি শেষ পাইছিল কাপোৰ চাপোৰ। তো তাৰ কাৰণে নগ'লোঁ আৰু ডাইৰেক্ট ঘৰত আহিলোঁ। আৰু এতিয়া যাব ওলালোঁ বঙাইগাঁও, আৰু অহাৰ পিছত এতিয়া বতৰটো দেখিছেনে কেনেকুৱা, একদম ৰ'দ চ'দ দি একদম বঢ়িয়া বতৰ। তো এতিয়া বঙাইগাঁৱত গৈ আহোঁ, মানে বঙাইগাঁৱত পল্লৱহঁতৰ ঘৰত গৈ আহোঁ। তাতে মানে গুৱাহাটীৰ পৰা পল্লৱক এটা মানে বস্তু আনিব দিছিলোঁ, তো সেই বস্তুটো লৈ আহোঁ। তো এতিয়া গৈ থাকোঁ। আৰু মই ৰোৱা সেইডাল মানি প্লেণ্টডাল দেখিছেনে কি ধুনীয়াকৈ ওলাইছে। আৰু এইফালে আছে এডাল কমলা টেঙা, অলপ পানী দি যাওঁ। বঙাইগাঁৱৰ পৰা আহি ওলালোঁ, এতিয়া এই ফাইলটো ঋতুদাক দি আহোঁ। আৰু এতিয়া খাই আছোঁ হাই ছেকেণ্ডাৰী ৰিজাল্টৰ খানা। আমাৰ ভাতিজি মানে ষ্টাৰ মাৰ্ক লৈ পাছ কৰিছে, গতিকে তাৰে খানা খাই আছোঁ। আৰু ঘৰৰ পৰা পালোঁ আহি এতিয়া চাপৰত, মানে কাম বন কৰি আহিলোঁ চাপৰত। আৰু এতিয়া ফুচকা বনাই আছে, ফুচকা খাব যাই আছোঁ। আৰু এয়া ফুচকা, আৰু এইফালে আলুৰ চাটনি, আৰু এইফালে আছে নেমু চিপি দিছোঁ, অলপমান হাজমলা দি দিছোঁ, আৰু এইফালে নেমু টেঙা দি ফুচকা খাম আজি। আৰু আমাৰ এতিয়া হ'ল ৰাতিৰ ভাত ৰেডি। আজি বইল খানা, সেয়া দালি বইল, ইয়াতে নহৰু দিছোঁ আৰু আদা দিছোঁ আৰু বইল, আৰু ভাত। আৰু এইফালে আছে কঁঠালৰ গুটি। আপোনালোকে খাই ভাল পায়নে? মোৰ কিন্তু একদম ফেভাৰেট, প্ৰিয় কঁঠালৰ গুটি। সেকি লোৱা আৰু জলকীয়া দি একদম আজি ধুনীয়াকৈ খাম। তো আজিৰ ভিডিঅ'টো ভাত খাই সামৰণি মাৰিব ওলাইছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে সকলোৱে লাইক কৰক, কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই, আৰু অহা ভিডিঅ'ত নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। এতিয়া বাই বাই।